নাইবা প্ৰিণ্ট মিডিয়াৰ যোগেদি যিখিনি পাইছোঁ অনাৰেবল সুপ্ৰিম কোৰ্টত 1 ডিচেম্বৰ তাৰিখে যি ৰায় হৈছে সেই ৰায় মতে আমাৰ 15বিধ লিষ্টে নথি গ্ৰহণযোগ্য বুলি বিবেচনা কৰিছে আৰু সেই নথিকেইবিধ হৈছে 1951 NRCৰ লিগেসি ডাটা 71 আগৰ যিকোনো ভোটাৰ তালিকাৰ কপি মাটি বাৰীৰ ল্যান্ড ৰেকৰ্ড তাৰপিছত 71 মাজনিশা পৰ্যন্ত প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ এনেকৈ 15বিধ নথি আছে অকল 2015 চনৰ আগষ্ট মাহৰ 31 আগষ্টৰ আগৰ নথিহে বৈধ হিচাপে গণ্য কৰিছে গতিকে ৰাইজে 2015 চনৰ 31 আগষ্টৰ আগৰ লিষ্ট বি নথি দিলে তেওঁলোকৰ নামটো অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সুবিধা হ'ব যদি কাবাৰ বেলেগ নথি নাই 2015 চনৰ আগৰ 31 আগষ্টৰ আগৰ কোনো নথি নাই তেওঁলোকে ক্লেম ফৰ্মৰ ডি সাইডত যায় তেওঁলোকে ধুনীয়াকৈ লিখি দিব পাৰিব যে তেওঁলোকৰ পিতৃ নাইবা তেওঁলোকৰ বংশৰ বেলেগ মানুহৰ নাম আহিছে সেইখন লিগেসি দি গতিকে তেওঁলোকে সেই আগৰ ডকুমেণ্টছটোকে কনসিডাৰ কৰি পেলাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে ক্লেম আৰু অবজেকশ্যনৰ লাষ্ট ডেট হৈছে 15 ডিচেম্বৰ 2018 লৈকে বৃদ্ধি কৰা হৈছে যদি কোনোবাই ক্লেম নাইবা অবজেকশ্যন কৰিব এতিয়াও বাকী আছে তেওঁলোকে 2018 চনৰ 15 ডিচেম্বৰলৈকে তেওঁলোকে ক্লেম কৰিব পাৰিব আৰু অবজেকশ্যনো দাখিল কৰিব পাৰিব ক্লেম নাইবা অবজেকশ্যন নিজৰ যোনটো NRC সেৱা কেন্দ্ৰত তেওঁলোকে ফৰ্মখন জমা দিছে সেইখন NRC সেৱা